হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই মমি আৰু আপোনালোকে চাই আছে মোৰ চেনেল চাহিন ফেমিলি। আপোনালোকক পুনৰবাৰ স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ আগত জিলিমিলি শাকৰ গুণ সম্পৰ্কে বা জিলিমিলি শাকৰ উপকাৰিতা সম্পৰ্কে। আৰু তেন্তে বলক পলম নকৰি ইয়াৰ উপকাৰিতা সম্পৰ্কে আমি জানি লওঁ। এই শাক সকলোৱে খাইছে। এই শাকৰ নাম হৈছে জিলিমিলি শাক বা বহুতে ভতুৱা শাক বুলিও কয়। আৰু ইয়াৰ নাম হৈছে ইংলিছত হোৱাইট গোছফুট আৰু বহুতে ভতুৱা শাক বুলিও কয়, কিন্তু আমাৰ বেছিভাগে কিন্তু আমি জিলিমিলি শাক বুলিয়ে জানো। আৰু এই শাক ঠাণ্ডাকালিয়ে পোৱা যায়। এই শাক ঠাণ্ডাকালি আমাৰ বাৰীৰ পিছফালে আমি যদি বাৰীত কিবা খেতি কৰোঁ, মাজে মাজে এই শাক দেখিবলৈ পোৱা যায়। আৰু কেতিয়াবা আকৌ আমি বজাৰলৈ ওলাই গ'লেও ঠাণ্ডাকালি এই শাক দেখিবলৈ পাওঁ। বহুতে এই শাক বজাৰত দেখে যদিও কিন্তু ইয়াৰ উপকাৰিতা সম্পৰ্কে নাজানে। এই শাক সকলোৱে ভাল পায় আৰু তাৰ ভিতৰতো আকৌ বহুতে 100ৰ ভিতৰত আপোনাৰ 30%ে এই শাক খাবলৈ বেয়াও পায় আৰু অকণমান এলাহ কৰে ৰান্ধিবলৈ। কিন্তু আপোনালোকে যেতিয়া এই শাকৰ গুণৰ বিষয়ে গম পাব, তেতিয়া আপোনালোকে বজাৰত এই শাক পালে কেতিয়াও নোলোৱাকৈ নাথাকিব। কাৰণ এই শাকৰ ইমানেই গুণ আছে যে আমি কৈ শেষ কৰিব নোৱাৰোঁ। ইয়াক এটা প্ৰকৃতিৰ বৰদান বুলি ক'লেও বেয়া নহ'ব। ই এটা প্ৰকৃতিৰ বৰদান হয়। আৰু এই শাকত আমি তেন্তে জানিলোঁ এই শাকৰ উপকাৰিতা সম্পৰ্কে। এই শাক ইমানেই ঔষধি গুণেৰে ভৰি আছে যে আমি যিমানেই কমেই হ'ব। ইয়াত কেলছিয়াম, আইৰণ, মেগনেছিয়াম, মেংনিজ আদি পোৱা যায়। ঠিক একেদৰে ইয়াত 8 প্ৰকাৰৰ ভিটামিন পোৱা যায়। ভিটামিন A, B1, B2, B3, B5, B6, B9 আৰু ভিটামিন চিৰ দৰে আৱশ্যকীয় ভিটামিনবোৰ পোৱা যায়। এই শাক যদি আমি নিয়মিতভাৱে খাওঁ, তেনেহ'লে আমি দামী দামী ঔষধ নাখালেও হ'ব আৰু আমাৰ শৰীৰ ভিতৰৰ পৰা একেবাৰে ষ্ট্ৰং হৈ পৰিব। এই শাক খালে আমাৰ শৰীৰ মজবুত হয় আৰু এই শাক খালে সৰু ডাঙৰ সকলোৰে যিসকলৰ কৃমিৰ প্ৰব্লেম আছে বা পেলু, সেই কৃমি নাশ কৰে এই শাকে। আৰু এই শাক আমাৰ শৰীৰত শক্তি বঢ়ায়, ই পাচক হয় আৰু পেচাবৰ লগত জড়িত যিকোনো সমস্যাই যদি কোনো ব্যক্তিৰ হৈ থাকে তেন্তে বহুতখিনি আৰাম পোৱা যায় এই শাক। আৰু ই বুদ্ধি বিকাশতো সহায় কৰে আৰু সেয়েহে আমি সৰু ল'ৰা ছোৱালীক যদি নিয়মিতভাৱে এই শাক খুৱাব পাৰোঁ তেন্তে আমি বহুতো লাভৱান হ'ম। ইয়াৰ উপৰিও দাঁত, খৰ খজুলি, ফুহা, বিষ, কুষ্ঠৰোগত যদি এই শাক পিহি আমি ইয়াৰ লেপ লগাওঁ তেতিয়া আমি বহুতো লাভৱান হওঁ। আৰু ইয়াৰ উপৰিও শৰীৰৰ ভিতৰৰ পৰা বা বাহিৰৰ পৰা যিকোনো যেনেকুৱা ধৰণৰ বিষ হয়, সেই বিষৰ ক্ষেত্ৰত হওক বা লিভাৰৰ প্ৰব্লেম যদি হয়, লিভাৰৰ যিকোনো প্ৰব্লেম বা কেঞ্চাৰ বা মহিলাসকলৰ মাহেকীয়া যদি অনিয়মিত হৈ থাকে আৰু গৰ্ভাশয়ৰ লগত জড়িত ৰোগ, তাৰপিছতে গাঁঠিৰ বিষ আৰু কিডনীৰ ক্ষেত্ৰত হোৱা সমস্যাত বহুতখিনি আৰাম পোৱা যায়। আৰু কেৱল ইমানেই নহয়, মহিলাসকলে প্ৰসূতিৰ পিছত বহুত ধৰণৰ সমস্যাত ভুগিব লগা হয়। এই গোটেইখিনি সমস্যাৰ পৰা এই জিলিমিলি বা ভতুৱা শাকে আমাক বহুতখিনি সহায় কৰে। আৰু আজি মই আপোনালোকৰ আগত এই জিলিমিলি বা ভতুৱা শাকৰ উপকাৰিতা সম্পৰ্কে থুলমূলকৈ জনালোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যেন আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সহজতে পাই থাকে। তেন্তে আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।